Hello everyone, this is Povitra Bora. Welcome to my channel Knowledge Hub. আজি আমি ক্লাছ 8ৰ লেসন নম্বৰ 1 দ্য প্ৰিন্স অফ পানীদিহিং নামৰ যেটো লেসন আছে সেই লেসনটোৰ বিষয়ে আলোচনা কৰিম। এটা আমি প্ৰিন্স বুলি ক'লে সাধাৰণতে সকলোৱে বুজি পাওঁ যে ৰাজকুমাৰ। প্ৰিন্সেছ বুলি ক'লে সাধাৰণতে ৰাজকুমাৰীক বুজো আৰু প্ৰিন্স বুলি ক'লে আমি ৰাজকুমাৰ বুজো। এতিয়া দ্য প্ৰিন্স অফ পানীদিহিং মানে হৈছে পানীদিহিঙৰ ৰাজকুমাৰ। এটা লেসনটো আৰম্ভ কৰাৰ আগতে তোমালোকক অকমান ক'ব বিচাৰিছো যে লেসনটো সাধাৰণতে চিতলিয়া নামৰ এখন গাঁৱত চিতলিয়া বুলি লিখা আছে ইয়াতে চিতলিয়া নামৰ এখন গাঁৱত বানপানী হৈছিল আৰু চিতলিয়া গাঁৱৰ ওচৰৰে গাঁৱৰ এখনৰ এজন খুব এক্টিভ এজন ল'ৰা তাৰ নাম আছিল খগেন। এটা ষ্টৰীটোত আমি খগেনৰ বিষয়ে পঢ়িব পাম। খগেনে সেই চিতলিয়াত যেতিয়া বানপানী হৈছিল মাথাউৰি ভাঙি কিনি কেনেকৈ সি ৰেসপন্ড কৰিছিল বা গাঁৱৰ সেই মানুহখিনিক বচাবৰ কাৰণে বানপানীৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কেনেকৈ সি সহায় কৰিছিল এই গোটেই কাহিনীটোৱে লেসনটোৰ মাজেৰে বৰ্ণনা কৰা হৈছে। গতিকে আহা আমি প্ৰথমতে বক্সত দিয়া কথাখিনি ভালকৈ পঢ়ি লওঁ, তাৰপিছত আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাম। এটা বক্সত লিখিছে ইউ অল ন' হোৱাট হেপেন্স when it rains heavily during the monsoon seasons and flood came। এতিয়া কৈছে ইউ অল ন' আমি সকলোৱে জানো হোৱাট হেপেন্স কি হয় when it rains heavily যেতিয়া বহুত জোৰকৈ বৰষুণ দিয়ে, বহুত বেছি পৰিমাণত বহুত অত্যাধিক পৰিমাণত যেতিয়া বৰষুণ দিয়ে ডিউৰিং দ্য মনচুন ছিজন এণ্ড ফ্লাড কাম। এতিয়া চোৱা আমি সাধাৰণতে জানো আমাৰ বিভিন্ন ছিজনছ আছে। এতিয়া সাধাৰণতে মনচুন ছিজন বুলি ক'লে আমাৰ এতিয়া বৰ্তমান যিখিনি সময় চলি আছে জুন মাহৰ পৰা অক্টোবৰৰ সময়খিনি সেইখিনি আমি সাধাৰণতে মনচুন ছিজন বুলি কওঁ আৰু এই সময়খিনিত আটাইতকৈ বেছি অত্যাধিক বেছি বৰষুণ হয় আৰু সেইকাৰণে এই সময়খিনিতে আমি দেখা পাওঁ গাঁৱৰ যিসকল খেতিয়ক থাকে খেতিয়কসকলে খেতি বাতি কৰে। তো এই মনচুন ছিজনৰ সময়খিনিত যেতিয়া অত্যাধিক বৰষুণ দিয়ে তেতিয়া সেই সময়খিনিত কি হয় আমি সকলোৱে জানো বুলি কৈছে আৰু পিছত কৈছে যে ফ্লাড কাম মানে বানপানী হয়। ফ্লাড কামছ মানে কি হয় বানপানী হয়। এতিয়া গম পালোঁ যে মনচুন ছিজনৰ সেই সময়খিনিত যেতিয়া বহুত অত্যাধিক পৰিমাণত যেতিয়া বৰষুণ দিয়ে তেতিয়া কি হয় বানপানী হয়। ইন গ্ৰুপছ নোট ডাউন 5 প্ৰব্লেমছ ব্ৰট বাই ফ্লাডছ। এতিয়া তোমালোকক কৈছে যে সকলোৱে এক দলগতভাৱে গ্ৰুপত নোট ডাউন তোমালোকক লিপিবদ্ধ কৰিব কৈছে, লিখিব কৈছে 5 প্ৰব্লেমছ 5টা এনেকুৱা প্ৰব্লেম ব্ৰট বাই ফ্লাডছ যিকেইটা প্ৰব্লেম আমাৰ বানপানী হ'লে হয় এনেকুৱা 5টা প্ৰব্লেমৰ বিষয়ে তোমালোকক নোট ডাউন কৰিব কৈছে। এণ্ড 5 থিংছ উই শুড ডু টু ছেভ আৱাৰ চেল্ফ আৰু এনেকুৱা 5টা এনেকুৱা ষ্টেপ লিখিব কৈছে। 5টা এনেকুৱা কিবা তোমাৰ যদি তুমি জানা এনেকুৱা যিকেইটা আমি বানপানী সময়খিনিত কি কৰিব লাগে সাধাৰণতে ল'লে আমি নিজক ছেভ কৰিব পাৰোঁ এনেকুৱা 5টা ব্যৱস্থাৰ বিষয়ে বা ৱেৰ বিষয়ে বা ষ্টাইপৰ বিষয়ে তুমি লিখিব কৈছে তোমাক। বুজি পালা? এতিয়া আমি কি গম পালোঁ যে তোমাক বানপানীৰ সময়খিনিত বানপানীয়েনো কেনেকুৱা ধৰণৰ সমস্যা লৈ আহে আমাৰ কাৰণে সেনেকুৱা 5টা প্ৰব্লেমছৰ সমস্যাৰ নাম লিখিব কৈছে, নোট ডাউন কৰিব কৈছে আৰু এনেকুৱা 5টা ষ্টেপ লিখিব কৈছে যিকেইটা 5টা ষ্টেপ আমি বানপানীৰ সময়খিনিত ল'লে আমি আমাৰ নিজক কি কৰিব পাৰিম ছেভ কৰিব পাৰিম। দেন শ্বেয়াৰ your points with the rest of the class। তাৰপিছত তুমি যিকেইটা পইণ্ট লিখিবা সেই 5টা প্ৰব্লেমছ এণ্ড 5টা ষ্টেপছ সেই গোটেইকেইটা তোমাৰ বন্ধুৰ সৈতে তোমাৰ ক্লাছৰ বন্ধুৰ সৈতে তুমি শ্বেয়াৰ কৰিব পাৰা বুলি কৈছে। Here is a story of a flood in a rural area called চিতলিয়া। আৰু ইয়াত আমি কাহিনীটোত এটা ষ্টৰী পঢ়িব পাম, এটা কাহিনী পঢ়িব পাম। সেই কাহিনীটো চিতলিয়া নামৰ গাঁওখনত বানপানী হৈছিল। মই অলৰেডি কৈছোঁৱে তোমালোকক সেই চিতলিয়া গাঁৱৰ বানপানী হওঁতে কেনেকুৱা হৈছিল পৰিৱেশটো বা খগেন নামৰ সেই যিজন এক্টিভ ল'ৰা আছিল সি কেনেকৈ ৰেসপন্ড কৰিছিল গোটেই চিটুৱেশ্যনটোক, কেনেকৈ ডিল কৰিছিল গোটেই চিটুৱেশ্যনটোক সেইটোৱে আমি পঢ়িবলৈ পাম বুলি কৈছিলোঁ। গতিকে কৈছে যে হিয়াৰ ইজ এ ষ্টৰী অফ এ ফ্লাড ইন এ ৰুৰেল এৰিয়া কল চিতলিয়া। এখন গাঁৱৰ চিতলিয়া নামৰ গাঁও, সেই গাঁওখনত হোৱা বানপানীৰ বিষয়ে এটা লিখা আছে বুলি কৈছে, ষ্টৰীটো দিয়া আছে বুলি কৈছে। এণ্ড হাউ পিপল ৰেসপণ্ডেড টু ইট আৰু মানুহে কেনেকৈ সেইটো ৰেসপন্ড কৰিছিলে। আফটাৰ ইউ ফিনিছ ৰিডিং কম্পেয়াৰ ইয়ৰ আনচাৰ্ছ উইথ দ্য ষ্টৰী হাউ মেনি থিংছ ৱেৰ চিমিলাৰ। তাৰপিছত তোমাক কৈছে যে তোমাক 5টা সমস্যা আৰু 5টা ষ্টেপ লিখিব দিছিলেতো, গতিকে সেই 5টা সমস্যা আৰু 5টা ষ্টেপ ষ্টৰীটো পঢ়ি ফিনিছ হোৱাৰ পিছত তোমাক কম্পেয়াৰ কৰি চাব দিছে যে কিমানকেইটা তোমাৰ লগত চিমিলাৰ দেখা পালা। মানে তুমি প্ৰথমতে কি কৰিবা গোটেই বক্সটোত আমি এটা কথাই পঢ়িব পালোঁ যে ক'লে ফাৰ্ষ্টতে যে যিখিনি সময় মনচুন টাইম থাকে সেই মনচুন টাইমত বৰ্ষা কালত যেতিয়া অত্যাধিক বৰষুণ দিয়ে
চাৰিওফালে কি হয় বুলি তোমাক প্ৰথম সুধিছিল তাৰপিছত আনচাৰটো তাত কৈও দিছিল যে তেতিয়া কি হয় বানপানী হয় এতিয়া বানপানীৰ সময়খিনিত বানপানীয়ে লৈ অহা 5টা সমস্যাৰ বিষয়ে তোমাক লিখিব দিছিল আৰু এনেকুৱা 5টা ষ্টেপ লিখিব দিছিল যিকেইটা 5টা ষ্টেপ আমি কি কৰিব লাগে আমাক বচাবৰ কাৰণে আমি বানপানীৰ সময়ত ল'ব লাগে তাৰপিছত সেই 5টা ষ্টেপ তোমাক তোমাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব কৈছিল তাৰপিছত কৈছিলে যে ইয়াতে এটা ষ্টৰী দিয়া আছে ৰুৰেল এৰিয়াৰ ষ্টৰী হয় চিটলীয়া নামৰ এখন গাঁৱৰ ষ্টৰী হয় সেই গাঁওখনত বানপানী হৈছিল বানপানী হোৱাৰ সময়ত তাৰ সেই গাঁওখনৰ মানুহে কেনেকৈ ৰেছপণ্ড কৰিছিল সেইটো বিষয়ে ইয়াতে লিখা আছে এণ্ড আফটাৰ ফিনিছ তোমাৰ যেতিয়া হ'ব ৰিডিং কৰি কিনি আফটাৰ ফিনিছ দ্য ৰিডিং ঠিক আছে তুমি কি কৰিবা কম্পেয়াৰ উইথ ইউৰ আনচাৰ্ছ উইথ দ্য ষ্টৰী তুমি তোমাৰ যিকেইটা 5টা ষ্টেপ আৰু 5টা প্ৰব্লেম শিকিছিলা সেইকেইটা এই ষ্টৰীটোত যি ক'ব সমস্যাৰ কথা ক'ব বা যি ষ্টেপৰ কথা ক'ব সেইকেইটাৰ লগত তোমাৰ চিমিলাৰ হৈছে নাই হোৱা চাবা বুলি কৈছে আৰু কিমানটা চিমিলাৰ হ'ল কিমানটা নহ'ল সেইটো তোমাক নিজে কম্পেয়াৰ কৰি চাব দিছে এতিয়া আহা আমি ষ্টৰীটোৰ মাজলৈ যাওঁ It rained heavily all week. It rained মানে জানো আমি বৰষুণ হেভিলি মানে খুব বেছি অত্যাধিক পৰিমাণত অল উইক মানে গোটেই সপ্তাহটো ইট ৰেইন হেভিলি অল উইক মানে গোটেই সপ্তাহটো বহুত বেছি পৰিমাণত বৰষুণ হৈছিল গতিকে আমি কি গম পালোঁ যে গোটেই সপ্তাহ ধৰি যেতিয়া বহুত বেছি পৰিমাণত বৰষুণ হৈছিল তাৰপিছত কি হ'ব ডেফিনেটলি বানপানী হ'ব কিন্তু এতিয়া আমাক কৈছে যে ইট ৰেইন হেভিলি অল উইক মানে গোটেই সপ্তাহ ধৰি বহুত বেছি বৰষুণ হৈছিল দ্য চুৱেলিং ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ কণ্টিনিউড ৰাইজিং গতিকে কৈছে চুৱেলিং ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ চুৱেলিং মানে মনত ৰাখিবা উফন্দি অহা চুৱেলিং মানে হৈছে উফন্দি অহা কণ্টিনিউড ৰাইজিং মানে হৈছে একেৰাহে পানী বাঢ়ি আহি আছিল যেতিয়া গোটেই সপ্তাহ ধৰি বহুত বেছি অত্যাধিক পৰিমাণত বৰষুণ দিছিল তেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পানী উফন্দি আহিছিল আৰু একেৰাহে বাঢ়ি আহি আছিল পানী বাঢ়ি আহি আছিল ঠিক আছে এইটো কৈছে যে চুৱেলিং ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ কণ্টিনিউড ৰাইজিং Panic gripped Sitolia and its neighboring village, Khoghen's own village, Vorgaon was not far from there. এতিয়া কৈছে চোৱা পেনিক গ্ৰিপ মানে ভয় আৰু আতংকৰ মাজত থকা পেনিক এণ্ড গ্ৰিপ মানে মনত ৰাখিবা ভয় আৰু আতংকত চিটলীয়া গাঁৱৰ গোটেই মানুহবিলাক বহুত বেছি ভয় আৰু আতংকত আছিল কিয়নো তেওঁলোকে গম পাইছিল যে যদি এনেকৈ বহুত বেছি পৰিমাণত একেৰাহে বৰষুণ দি থাকে ডেফিনেটলি যিহেতু পানী বাঢ়ি বাঢ়ি আহি আছে ব্ৰহ্মপুত্ৰ নদীৰ গতিকে এটা সময়ত গৈ কিনে কি হ'ব তেওঁলোকৰ গোটেই গাঁও যে বুৰি যাব বানপানী যে হ'ব তেওঁলোকে সেই কথাটো ধাৰণা কৰিব পাৰিছিল গতিকে কৈছে তেওঁলোক খুব বেছি ভয় আৰু আতংকৰ মাজত আছিল আৰু অকল চিটলীয়া গাঁৱৰ মানুহবিলাকে যে ভয় আৰু আতংকৰ মাজত আছিল তেনেকুৱা নহয় নেইবাৰিং ভিলেজ নেইবাৰিং মানে ওচৰ চুবুৰীয়া গাঁও নেইবাৰ বুলি ক'লে মনত ৰাখিবা ওচৰ চুবুৰীয়া যিবিলাক ভিলেজ আছিল গাঁও আছিল সেইবিলাকো বহুত বেছি সেই গাঁওবিলাকো বহুত বেছি ভয় আৰু আতংকৰ মাজত আছিল বুলি কৈছে খগেনছ যিজন এক্টিভ ল'ৰাৰ বিষয়ে আমি ইয়াতে পঢ়িব পাম খগেন হৈছে ইয়াতে মেইন কেৰেক্টাৰ্ছটো ঠিক আছে মনত ৰাখিবা খগেন মেইন কেৰেক্টাৰটো হয় খগেন owns place Vorgaon was not far from there এটা খগেনৰ এটা কথা তোমালোকে মনত ৰাখিবা খগেনৰ কিন্তু নিজৰ গাঁওখন চিটলীয়া নহয় খগেনৰ গাঁওখনৰ নাম হৈছে বৰগাঁও আৰু বৰগাঁওখন কিন্তু চিটলীয়াৰ ওচৰৰে এখন গাঁও হয় বুলি কৈছে নট ফাৰ ফ্ৰম দেয়াৰ মানে হৈছে তাৰ পৰা বেছি দূৰ নহয় এতিয়া আমি গম পালোঁ যে যেতিয়া গোটেই সপ্তাহ ধৰি বহুত অত্যাধিক পৰিমাণত বৰষুণ দি আছিল ব্ৰহ্মপুত্ৰ নদীৰ পানী লাহে লাহে উফন্দি উঠিছিল বাঢ়ি আহিবলৈ ধৰিছিল একেৰাহে চিটলীয়া গাঁও আৰু ওচৰৰ পাজৰ যিবিলাক গাঁও আছিল সেই গাঁৱৰ মানুহবিলাক বহুত বেছি ভয় আৰু আতংকৰ মাজত আছিল তাৰপিছত কি কৈছে চোৱা ডেট মৰ্ণিং এতিয়া ডেট মৰ্ণিং মানে মনত ৰাখিবা সেইদিনা ৰাতিপুৱা মানে যিদিনা ৰাতিপুৱা সেই বানপানীটো ফাইনেলি তেওঁলোকৰ মাথাউৰি যিদিনা ৰাতিপুৱা ভাঙিল যিদিনা ৰাতিপুৱা ধৰি লোৱা যিদিনা বানপানী ফাইনেলি হ'ল আৰু সেইদিনা কথা কৈছে দেই ডেট মৰ্ণিং মানে সেইদিনা ৰাতিপুৱা এতিয়া কোনদিনা ৰাতিপুৱাৰ কথা ক'লে বুলি ক'লোঁ মই যে যিদিনা ফাইনেলি তেওঁলোকে যিটো ভাবি আছিলে যে নহ'বলগীয়া ঘটনা এটা হয়তো ঘটিব পাৰে যে হয়তো তেওঁলোকৰ গাঁৱৰ যিটো মাথাউৰি আছে সেইটো ভাঙি যাব পাৰে তো মাথাউৰিটো ভাঙাৰ লগে লগে কি হৈ যাব চাৰিওফালে বানপানী হৈ যাব আৰু সেই যিটো ভয় আতংকৰ মাজত তেওঁলোক আছিল সেইটো সেইদিনা ৰাতিপুৱা ফাইনেলি হ'লহি মানে সেইটো কৈছে ডেট মৰ্ণিং মানে গতিকে সেইদিনা ৰাতিপুৱা কথা কৈছে লাউড ৰোৱাৰ এলাৰ্টেড দ্য ৰিভাৰ ছাইড ভিলেজাৰ্ছ এটা খুব উচ্চ শব্দ বুলি কৈছে লাউড মানে মনত ৰাখিবা ৰোৱাৰ মানে এটা গৰ্জন খালি উচ্চতা শব্দৰ কথা মনত ৰাখিবা এলাৰ্টেড মানে এলাৰ্ট কৰি দিছিলে মানুহবিলাকক সজাগ কৰি দিছিলে ৰিভাৰ ছাইড ভিলেজাৰ্ছ মানে ৰিভাৰ ছাইড ভিলেজাৰ্ছবিলাকৰ পৰা সেই ৰিভাৰ কিনাৰত নদীৰ কিনাৰৰ অঞ্চলত থকা যিবিলাক মানুহ আছিল তেওঁলোকৰ ফালৰ পৰা এটা ডাঙৰ শব্দ তেওঁলোকে শুনা পাইছিলে মানে আৰু যিটো তেওঁলোকক এলাৰ্ট কৰি দিছিল যে য়েছ কিবা এটা নহয় কিবা এটা ঘটনা ঘটিছে এলাৰ্ট কৰি দিয়া মানে এটা কিবা এটা যে ঘটিছে তেওঁলোকে গম পাই গৈছিল আৰু সেইটো ক'ৰ পৰা গম পাইছিল ৰিভাৰ ছাইড ভিলেজাৰ্ছবিলাক মানে নদী কাষৰীয়া অঞ্চলৰ যিবিলাক গাঁও আছিলে সেই গাঁৱৰ পৰা তেওঁলোকে চাগে বানপানীটো মাথাউৰিটো ভাঙি যোৱাৰ লগে লগে সেই ওচৰৰ গাঁৱৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই কথাখিনি যেতিয়া তাৰ ওচৰৰ মানুহবিলাকে শুনা পাইছিল তেতিয়াহ'লে তেওঁলোকে গম পাই গৈছিল যে সেই তেওঁলোকে ভাবি থকা যি নহ'বলগীয়া যিটো ঘটনা তেওঁলোকে যিটো ভাবি আছিল সেইটো চাগে ঘটিছে দে ৰিয়েলাইজ মানে হৈছে উপলব্ধি কৰা বুজি পাইছিল দে ৰিয়েলাইজ ডেট দ্য ৱৰ্ষ্ট মানে নহ'বলগীয়া সেই ভয়ানক
ঘটনাটো ঠিক আছে worst had happened তেওঁলোকে গম পাইছিলে যে সেই নহ'বলগীয়া ঘটনাটোৱেই ঘটিছে the worst had happened মানে হৈছে সেই যিটো তেওঁলোকে ভাবি আছিল যিটো হ'ব নেকি বুলি ভাবি আছিল সেইটোৱে যে ঘটিছে সেই কথাটো তেওঁলোকে গম পাইছিল the embankment at Shitolia village was breached মানে হৈছে ভাঙি যোৱা দেই embankment মানে হৈছে মাথাউৰি যে আমাৰ নদী কিনাৰবিলাকত যাতে বানপানী হ'ব নোৱাৰে সাইডলৈ যাতে বানপানী যাতে গাঁওবিলাক বুৰাব নোৱাৰে তাৰ কাৰণে মাথাউৰি দিয়া হয় ওখকে গতিকে embankment বুলি কয় ইংলিছত এইটো the embankment at Shitolia village was breached আৰু কি হ'ল তেওঁলোকে উপলব্ধি কৰিলে যে যি নহ'বলগীয়া ঘটনাটো ঘটিছে মানে কি ঘটিছে যে সেই চিটুলীয়া গাঁৱৰ এম্বেংমেণ্টটো ভাঙি গৈছে horrified they braced themselves for what was to came ঠিক আছে horrified মানে এক ভয়ানক সিচুৱেশ্যন আৰু তেওঁলোকৰ মাজত এতিয়া বহুত বেছি ভয় আৰু আতংকৰ তেওঁলোকে ইনে অলৰেডি আছিলে যে বহুত ভয় আৰু আতংকৰ মাজত এতিয়া তেওঁলোকে আৰু বেছি চিন্তিত হৈ পৰিছে আৰু বেছি তেওঁলোক কি হৈ গৈছে এতিয়া চিন্তিত হৈ গৈছে they braced themselves for what was to come তেওঁলোকে তৈয়াৰ হৈছে আৰু যে কি হ'ব এতিয়া তেওঁলোকেতো গমেই পালে আৰু যে বানপানী হ'ব এতিয়া তেওঁলোকে কি হ'ব লাগিব ডেফিনেটলি তাৰ কাৰণে তৈয়াৰ হ'ব লাগিব এতিয়া তেওঁলোকে কি হ'ব এইটো গম পাই গৈছিল আৰু কাৰণ তেওঁলোকে কি কৰিব এতিয়া অকমান তৈয়াৰ হ'ব আৰু ঠিক আছে গতিকে এতিয়া আমি গম পালোঁ যে যেতিয়া এই মাথাউৰিটো ভাঙি গ'ল গতিকে তেওঁলোকে ভাবি থকা সেই নহ'বলগীয়া ঘটনাটো যে ঘটি গ'ল সেই কথা এতিয়া আমি গম পালোঁ মানে এতিয়া ফাইনেলি গোটেই গাঁওবিলাক কি হ'ব গোটেই গাঁওবিলাকত বানপানী হ'ব In moments, huge waves of water broke into the village. ঠিক আছে এটা কৈছে খুব কম সময়ৰ ভিতৰতে মানে খুব কম সময়ৰ ভিতৰতে হিউজ ৱেভছ অফ ৱাটাৰ মানে পানীৰ ডাঙৰ প্ৰচণ্ড ঢৌ গাঁওবিলাকলৈ সোমাই গৈছিল আৰু গোটেই গাঁওবিলাক কি কৰিছিলে ভাঙি পেলাইছিল ব্ৰক কৰা মানে কি ভাঙি পেলাইছিল মানে আমি কি গম পালোঁ যেতিয়াই মাথাউৰিটো ভাঙি গ'ল খুব কম সময়ৰ ভিতৰতে আৰু লগে আৰু কি হ'ল পানী গাঁওবিলাকলৈ সোমাই গ'ল আৰু গাঁওবিলাক কি হ'ল ভাঙি পেলাল The water rolled over some of the house tops আৰু কি হ'ল পানী একেবাৰে ঘৰৰ মুধচ হাউচ টপছ মানে হৈছে ঘৰৰ মুধচ পৰ্যন্ত পাই গ'লগৈ বুলি কৈছে খুব কম সময়তে দেই ইন মোমেণ্টছ মানে খুব তৎক্ষণাত আৰু খুব কম সময়ৰ ভিতৰতে গাঁৱত পানী সোমাই গ'ল আৰু চাৰিওফালে গাঁওখন ভাঙি ছিঙি পেলালে আৰু লগতে কি হ'ল বুলি কৈছে হাউচ টপছ মানে একদম ওপৰলৈকে আৰু ঘৰৰ মুধচলৈকে পানী হৈ গ'ল দ্য এয়াৰ কুইকলি ফিল উইথ ক্ৰাইজ এণ্ড ৱেলছ অফ দ্য ভিলেজ folk huddled on rooftops of sangars and the made billowing of the livestock being swept away আৰু গোটেই পৰিৱেশটো দা এয়াৰ মানে গোটেই পৰিৱেশটো কুইকলি মানে খুব কম সময়ৰ ভিতৰতে ফিল উইথ ক্ৰাইছ ইন ৱেলছ মানে খুব কম সময়ৰ ভিতৰতে গোটেই পৰিৱেশটো এক হুলস্থুলীয়া এক পৰিৱেশত পৰিণত হৈ পৰিছিল মানুহবিলাকে ইফালে কান্দিব ধৰিছিল কোনোবাই হয়তো এক হাহাকাৰ পৰিস্থিতিত চিঞৰিব ধৰিছিল বুজি পালা গতিকে গোটেই পৰিৱেশটোৱে এক হাহাকাৰ এক আতংকিত পৰিৱেশ মানে ক্ৰাইছ ইন ৱেলছ মানে মনত ৰাখিবা একদম আতংকিত পৰিৱেশ বুলি বুজি লোৱা গতিকে এক আতংকিত পৰিৱেশ হৈ পৰিছিল কাৰণ গাঁৱৰ মানুহবিলাকে ভিলেজ ফক মানে গাঁৱৰ মানুহবিলাকে খুব বেছি কি কৰিছিল বুলি কৈছে চিঞৰ বাখৰ কৰিছিল আৰু তেওঁলোকে গৈ কিনি ক'ত উঠিছিল হাউচ টপবিলাকত ৰুফ টপবিলাকত ঠিক আছে মানে একদম ঘৰৰ মুধচত গৈ কিনি উঠিছিল আৰু ইয়াৰ উপৰিও তেওঁলোকে দেখা পাইছিল যে তেওঁলোকৰ যিবিলাক বিলংগিংছ আছিল বিলংগিংছ মানে মনত ৰাখিবা লাইফ ষ্টক বা বিলংগিংছ মানে মনত ৰাখিবা তেওঁলোকৰ যিবিলাক পোহনীয়া জীৱ জন্তু আছিল সেই জীৱ জন্তুবিলাকো কি হৈছিল বাৰু উটি গুচি গৈছিল পানীত গৰু ম'হ ছাগলী যি আছিল আৰু তেওঁলোকৰ হাঁহ কুকুৰা পাৰ এই গোটেইবিলাক কি হৈছিল বানপানীত উটি গুচি গৈছিল আৰু গোটেইবিলাকৰ চিঞৰ বাখৰ বা চাৰিওফালৰ গোটেই পৰিৱেশটো মানে তৎক্ষণৰ ভিতৰত কি হৈ গৈছিল বুলি কৈছে এক আতংকিত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ পৰিছিল তাৰপিছত লিখিছে খগেন এ য়ং মেন অফ 17 এটা খগেন কি হয় বুলি কৈছে 17 বছৰীয়া এজন ডেকা ল'ৰা দেই মনত ৰাখিবা এই খগেনৰ গাঁওখন চিটুলীয়া যদিও নাছিল চিটুলীয়াৰ ওচৰৰে এখন গাঁও বৰগাঁৱৰ খগেন ল'ৰা আছিল আমি কৈছোঁৱেই যে খগেন খুব বেছি এক্টিভ ল'ৰা আছিল গতিকে খগেনৰ বয়স হৈছে 17 বছৰ 17 আৰু সি কি হয় বুলি কৈছে খুব বেছি য়ং ল'ৰা ঠিক আছে খুব বেছি সি কি হয় য়ং ডেকা ল'ৰা আৰু ঠিক আছে আৰু এক্টিভ কৈছিলে খগেন এ য়ং মেন 17 কুইকলি গ্ৰাপছ মানে মনত ৰাখিবা দেই খুব তৎক্ষণাত কিবা এটা যদি ঘটনা ঘটে তাক বুজি উঠাটো আৰু সেনেকুৱা ধৰণৰ স্বভাৱ যদি আছে তাক সেইটোকে আমি কওঁ যে গ্ৰাপছ খগেন কুইকলি গ্ৰাপছ দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন এণ্ড চুৱাং ইনটু একশ্যন মানে সি খুব তৎক্ষণাৰ ভিতৰতে গোটেই ঘটনাটোৰ যিটো চিৰিয়াছনেছ মানে সি গম পাইছিল যে কিমান ভয়ানক হ'ব পাৰে এতিয়া চিৰিয়াছনেছ মানে ভয়ানক আৰু চিটুৱেশ্যনটো মানে সেই ঘটনাটোৰ যে এতিয়া বানপানী হোৱাৰ লগে লগে গোটেই পৰিৱেশটো দেখাৰ লগে লগে সি গম পাইছিল যে কিমান এতিয়া ভয়ানক এটা ঘটনা ঘটিব পাৰে চাৰিওফালে কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে সেই কথাটো সি বুজি উঠিছিল গ্ৰাছ কৰা মানে বুজি উঠা নহয় জানো সি বুজি উঠিছিল আৰু চুৱাং ইনটু একশ্যন মানে সি লগালগ কিবা এটা ষ্টেপ ল'বৰ কাৰণে আগবাঢ়ি গৈছিল দ্য ভিলেজ ফক এণ্ড ইভেন হিজ ক্লাছমেট এট নিতাই পুখুৰী কলেজ কল হিম দ্য প্ৰিন্স অফ পানীদিহিং এতিয়া আমি গম পালোঁ প্ৰিন্স অফ পানীদিহিং
পানীদিহিং যিটো লেচনটোৰ নাম আছিলে যে পানীদিহিঙৰ ৰাজকুমাৰ এটা প্ৰিন্স অফ পানীদিহিং বুলি কাক কোৱা হয় সেই খগেনকেই প্ৰিন্স অফ পানীদিহিং বুলি কোৱা হয় এটা কৈছে যে ভিলেজ ফক মানে গাঁৱৰ মানুহবিলাক এণ্ড ইভেন হিজ ক্লাছমেটছ অফ নিতাই পুখুৰী কলেজ মানে খগেন এতিয়া বৰ্তমান নিতাই পুখুৰী কলেজত পঢ়ি আছে ঠিক আছে সেই নিতাই পুখুৰী কলেজৰ তাৰ যিমানবিলাক ক্লাছমেট আছে গাঁৱৰ যিমানবিলাক মানুহ আছে সকলোৱে তাক কি বুলি মাতে ৰাজকুমাৰ বুলি কয় পানীদিহিঙৰ ৰাজকুমাৰ বুলি কয় হি ইজ ব্ৰেভ ফেলো দে অফটেন ছেইড আৰু সি কৈছে যে তুমি খুব বেছি আমাৰ সাহসী বন্ধু দেই সেইবুলি সকলোৱে অফটেন ছেইড মানে সকলোৱে প্ৰায়ে কয় কোনে কয় এই খগেনৰ যিবিলাক ক্লাছমেটছ আছে লগৰী আছে সেই লগৰীয়াবিলাকে কয় আৰু লগতে গাঁৱৰ যিবিলাক তেওঁলোকৰ মানুহ আছে সেই গাঁৱৰ মানুহবিলাকেও কয় এতিয়া আমি গম পালোঁ যে খগেন 17 বছৰীয়া এজন ল'ৰা আছিল ঠিক আছে ডেকা ল'ৰা আছিল আৰু খগেন খুব বেছি এক্টিভ ল'ৰা আছিল মই বাৰ কৈ আছোঁ ঠিক আছে খগেনে খুব কম সময়ৰ ভিতৰতে গোটেই ঘটনাটোৰ যিটো পৰিস্থিতি সেই গোটেই পৰিস্থিতিটো বুজি উঠিছিল আৰু বুজি উঠি সি কি কৰিব লাগিব সেইটো তাৰ কাৰণে সি ষ্টেপ লৈছিল আৰু খগেনক কি বুলি কোৱা হয় বুলি কৈছে যে গাঁৱৰ মানুহবিলাক আৰু তাৰ ক্লাছমেটবিলাকে নিতাই পুখুৰী কলেজৰ সকলোৱে তাক প্ৰিন্স অফ পানীদিহিং বুলি মাতে যে পানীদিহিঙৰ ৰাজকুমাৰ বুলি কয় কাৰণ সি এজন খুব ব্ৰেভ আছিল ঠিক আছে সি এজন খুব ব্ৰেভ ফেলো আছিল ঠিক আছে খুব সাহসী আছিল সি সেইকাৰণে তাক কি বুলি কোৱা হয় প্ৰিন্স অফ পানীদিহিং বুলি কোৱা হয় ঠিক আছে সি খুব সাহসী যিহেতু আছিল এটা খগেনে ক'ব হা ৰমেন হাৰি আপ খগেন চাউটেড টু হিজ ফ্ৰেণ্ড খগেনে তাৰ বন্ধু ৰমেন নামৰ এটা বন্ধুক চিঞৰিছে হাৰি আপ মানে জল্দি কৰা দেই হাৰি আপ মানে হৈছে জল্দি কৰা খুব সোনকালে কৰা চাউটেড মানে হ'ল চিঞৰ মৰা যে চাউটেড টু হিজ ফ্ৰেণ্ড খগেনে কি কৰিছে তাৰ বন্ধু ৰমেনক চিঞৰিছে দেয়াৰ ইজ ন' টাইম টু লুজ কৈছে যে আমাৰ এতিয়া সময় বৰবাদ কৰিবৰ কাৰণে সময় অপচয় কৰিবৰ কাৰণে আমাৰ হাতত এতিয়া সময় নাই গেট হোল্ড দ্য আদাৰ্ছ আনকো মাতা আৰু তুমিও জল্দি জল্দি আহা মানে আমি কি কৰিব লাগিব এতিয়া ষ্টেপ ল'ব লাগিব কিবা এটা কৰিব লাগিব আমি এতিয়া বহি পিনি চাই থাকিলে নহ'ব হাত সাৱটি ৰখি থাকিলে আমি নহ'ব সেইটো কাৰণে কৈছে যে ৰমেন হাৰি আপ খগেন চাউটেড টু হিজ ফ্ৰেণ্ড দেয়াৰ ইজ ন' টাইম টু লুজ গেট হোল্ড দ্য আদাৰ্ছ বুজি পালা এতিয়া আনকো মাতি আনা বুলি কৈছে হুৱেৰ আৰ ডম্বৰু ধন আব্বাছ আৰু লগতে খগেনে কি কৰিছে খুব জোৰকৈ চিঞৰি কিনি কৈছে যে ডম্বৰু ধন আব্বাছ ইহঁতি ক'ত গ'ল ইহঁতকো কি কৰি আনা মাতি আনা ৰমেন ৰান টুৱৰ্ডছ হিম ইউ ন' ডট মানে কিবা কিবি আৰু কৈছিল আৰু ডট দিয়া মানে মনত ৰাখিবা আৰু কিবা কিবি কৈছিল গোটেইখিনি আমাক দিয়া নাই এতিয়া কৈছে ৰমেনে যেতিয়া খগেনে ৰমেন আৰু বাকী সকলোকে ৰমেনক মাতিছিল মানে যে ৰমেন জল্দি আহা আৰু বাকী ইহঁতি ডম্বৰু ধন আব্বাছ সিহঁতি ক'লৈ গ'ল বুলি সুধিছিল আৰু তেতিয়া কি কৰিছিলে ৰমেনে খগেনৰ ওচৰলৈ দৌৰ মাৰি আহিছিল আৰু আহি কিনি কিবা কিবি কথা দুটামান পাতিছিল দুয়োটাই মানে তুমি জানানে বুলি কৈ কিবা কিবি পাতিছিল তাৰপিছত কি হৈছিলে চোৱা কাটিং হিম শ্বৰ্ট খগেন ছেইড এতিয়া কি কৈছে সেইটো শ্বৰ্টকৈ কাটিব লাগিব বুলি কৈছে এতিয়া কি কটাৰ কথা কৈছে আমি পঢ়িলে বুজি পাম উই নিড এ ফিউ ৰাফ্ছ অফ বানানা ট্ৰাংকছ এতিয়া তোমালোকে হয়তো বানানা ট্ৰাংকছ কি হয় বুজি পাইছা আমি সাধাৰণতে গাঁৱৰ অঞ্চলবিলাকত সেইটো কোৱা হয় কলৰ ভুৰ বুলি কয় হা কলবিলাক মানে টুকুৰকৈ কাটি কিনি 3-4-5ডাল কল এনেকৈ লগ খুৱাই কিনি এখন ভুৰ প্ৰস্তুত কৰা হয় ঠিক আছে আৰু সেই ভুৰটো কি কৰিব পাৰি 3-4টা মানুহ আমি উঠি কিনি যেনেকৈ নাৱত মানুহ যাব পাৰে ঠিক একেদৰে ভুৰতো আমি বানপানীৰ সময়খিনিত কি কৰিব পাৰোঁ নাৱত যোৱা নিচিনাকৈ যাব পাৰোঁ সেইটোকে কোৱা হৈছে ইয়াতে বানানা মানে ৰাফ্ট বুলি কৈছে ঠিক আছে সেইটো কোৱা হৈছে ইয়াতে কি ৰাফ্ট আৰু সেইটো বানানা ট্ৰাংক মানে মানুহে কলগছৰ পৰা কি কৰা সেইটো প্ৰস্তুত কৰা হয় কৈছে উই নিড এ ফিউ ৰাফ্ট অফ বানানা ট্ৰাংক সেইটোকে কৈছিলে কাটিং হিম শ্বৰ্ট মানে সেই টুকুৰা কৰিব কৈছিলে যে সেই তেতিয়াহ'লে সেই বানানা ট্ৰাংকবিলাকক টুকুৰা কৰিব কৈছিলে আৰু ৰাফ্ট বনাবৰ কাৰণে কি কাৰণে ৰাফ্ট বনাবৰ কাৰণে আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ ব'ট এতিয়া চোৱা খগেনৰ দেউতাকৰ এখন নাও আছে ব'ট মানে মনত ৰাখিবা নাও আৰু সি কৈছে যে তোমালোকে কি কৰা জল্দি এই বানানা ট্ৰাংকখিনি কাটা আৰু কাটি কিনি তোমালোকে কি কৰা কেইখনমান ৰাফ্ট তৈয়াৰ কৰা আৰু মই মোৰ দেউতাৰ নাওখন গৈ কিনি লৈ আহিছোঁ উই মাছ ৰাছ টু চিতলীয়া আমি এতিয়াই চিতলীয়ালৈ যাব লাগিব ৰাছ মানে যাব লাগিব এতিয়া দেই উই মাছ ৰাছ টু চিতলীয়া মানে আমি এতিয়াই চিতলীয়ালৈ যাব লাগিব কাৰণ চিতলীয়াতহে গোটেই ঘটনাটো ঘটি আছে ঠিক আছে তেতিয়া কিন্তু সেইখিনি সময়ত খগেনহঁত চিতলীয়াত নাছিল আকৌ দেই তেওঁলোকে নিজৰ গাঁও বৰগাঁৱতে আছিল তেওঁলোকে চিতলীয়ালৈ যাবহে হ'ব ঠিক আছে তাৰপিছত কৈছে ইন ন' মমেণ্টছ 5 ৰাফ্টছ ৱেৰ ৰেডি তোমালোকে বুজি পাইছা নহয় খুব কম সময়ৰ ভিতৰতে দেই ইন ন' মমেণ্টছ মানে খুব কম সময়ৰ ভিতৰতে 5 ৰাফ্টছ ৱেৰ ৰেডি 5খন ৰাফ্ট কি হ'ল ৰেডি হ'ল ইটছ ওৱান ষ্ট্ৰীট উইথ এ লং পোলছ বাই 2 বয়জ আৰু চবেই ষ্ট্ৰীট মানে সিহঁতে যাত্ৰা আৰম্ভ কৰিছিলে ইটছ ওৱান ষ্ট্ৰীট উইথ লং পোলছ বাই 2 বয়জ প্ৰত্যেক মানে 5খন ৰাফ্ট কি হ'ল খুব কম সময়ৰ ভিতৰতে তৈয়াৰ হৈ গ'ল বনাই প্ৰস্তুত হৈ গ'ল ঠিক আছে তাৰপিছত তেওঁলোকে এখন ভূৰত মানে এখন ৰাফ্টত দুজনকৈ ল'ৰাই পুল মানে মনত ৰাখিবা নাওখন চলাবৰ কাৰণে বা ভূৰখন বা নাওখন চলাবৰ কাৰণে আমি এটা বঠা তৈয়াৰ কৰোঁ ঠিক আছে সেইটোকে পলছ বুলি কৈছে ইয়াতে এনেকৈ সেই পলছ দুটা এখন নাৱত দুটা ল'ৰা উঠি এখন ভূৰত দুটা ল'ৰা উঠিল আৰু তেওঁলোকে কি কৰিলে চিতলীয়াৰ ফিল্ডলৈ যাত্ৰা আৰম্ভ কৰিলে দি ফ্লিট অফ ৰাফ্ট উইথ খগেনছ বোট ইন লিড নাও ৰেষ্ট
টু চিতলীয়া তাৰপিছত কি হ'ল গোটেই ভোৰকেইখন সেই ৰাফকেইখন আৰু খগেনৰ নাও গোটেইকেইটা এতিয়া কি কৰিছে চিতলীয়ালৈ যাত্ৰা আৰম্ভ কৰিছে টুৱৰ্ডছ চিতলীয়া মানে চিতলীয়া ফিল্ডলৈ যাত্ৰা আৰম্ভ কৰিলে মানে মনত ৰাখিবা ইয়াৰ আগৰ লাইনটোত যে কৈছিলে এখন ভোৰত দুটাকৈ ল'ৰা আছিল হা সেইটো তাৰপিছত তেওঁলোকে ফাইনেলি কি কৰিলে চিতলীয়া ফিল্ডলৈ যাত্ৰা আৰম্ভ কৰিলে দ্য মেৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম মেৰুন মানে সেই ভুক্তভোগী মানুহবিলাকৰ কথা কৈছে ইয়াতে ৰেস্কিউ মানে উদ্ধাৰ কৰা দ্য মেৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম আমি খুব কম সময়ৰ ভিতৰতে মানে খগেনে কৈ আছে কথাখিনি আমি খুব কম সময়ৰ ভিতৰতে কি কৰিব লাগিব এই ভুক্তভোগী মানুহবিলাকক এতিয়া আমি উদ্ধাৰ কৰিব লাগিব সেই বুলি ক'লে বাই দ্য টাইম দ্য পিপল অফ চিতলীয়া হেড বিন ইভাকুৱেটেড to the high ground of the school building, Khoghen and his friend were exhausted. মানে চোৱা যেতিয়া সেই ফাইনেলি সিহঁতি গৈ কিনি চিতলীয়া গাঁৱত পাই গৈছিলগৈ তাৰপিছত যেতিয়া সেই গোটেই চিতলীয়া গাঁৱৰ মানুহবিলাকক উদ্ধাৰ কৰা হৈছিল ইভাকুৱেট কৰা যেতিয়া হৈছিল ঠিক আছে কৰাৰ পিছত সিহঁতক ক'ত ৰখা হৈছিল স্কুল বিল্ডিংটোত ৰখা হৈছিল বুলি কৈছে স্কুল বিল্ডিংটো অকণমান হাই গ্ৰাউণ্ডত আছিল সাধাৰণতে আমি বানপানী হ'লে ওখ ঠাইত আমি আশ্ৰয় লওঁগৈ হয়নে নহয় হাই গ্ৰাউণ্ড মানে ওখ ঠাইত এতিয়া স্কুল বিল্ডিংটোত তেওঁলোকক ৰখা হৈছিল এইবাবে কাৰণ স্কুল বিল্ডিংটো অকণমান হাই গ্ৰাউণ্ডত আছিল মানে অকণমান ওখ ঠাইত আছিল আৰু যেতিয়া সেই সকলোখিনি কাম হৈ গৈছিল তেতিয়ালৈ মানে খগেনহঁত গৈ কিনি অলৰেডি পাই গ'ল তেওঁলোকে উদ্ধাৰ কৰি মেলি হৈ গ'ল এতিয়া খগেন আৰু খগেনৰ বন্ধুবিলাক খুব বেছি একজষ্ট মানে ক্লান্ত হৈ পৰিছিল সিহঁতি বহুত বেছি ভাগৰুৱা হৈ পৰিছিল কাৰণ ইমানখিনি তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছিল সকলোকে বচাবলগীয়া হৈছিল তেওঁলোকক ইভাকুৱেট কৰি কিনি হাই গ্ৰাউণ্ডত নিবলগীয়া হৈছিল থ'বলগীয়া হৈছিল কিন্তু ইভেন দেন তেওঁলোকে কিন্তু থমকি দিয়া নাছিলে দেই তাৰপিছত তেওঁলোকে কি কৰিব চোৱা বাট দেয়াৰ ৰিমেইন নহয় চৰি ঠিক আছে য়েছ বাট দেয়াৰ ৰিমেইন the work of making arrangement of food and water for the man কৈছে যে তাৰ পিছত কিন্তু সিহঁতি এটা কথা তেওঁলোকৰ মনলৈ আহিছিল ৰিমাইণ্ড মানে কি জানে মনলৈ আহি যোৱা যে তেওঁলোকৰ মনত আকৌ পুনৰ আহিছিল দ্য ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্ট অফ ফুড এণ্ড ৱাটাৰ ফৰ ডেম women and children sheltered in the school building মানে স্কুল বিল্ডিঙত সেই মহিলা সৰু সৰু বাচ্চা বা মেন যিমানবিলাক কি হৈ আছে শেল্টাৰ মানে আশ্ৰয় লৈ আছে সেই সকলোৰে কাৰণে এতিয়া তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে খাদ্যৰ যোগাৰ কৰিব লাগিব এৰেঞ্জ কৰিব লাগিব গতিকে সেই কথাটো তেওঁলোকৰ মনলৈ আহিছিল যেতিয়া তেওঁলোক ধৰিলা গোটেইবিলাককে তেওঁলোকে যেতিয়া উদ্ধাৰ কৰি যেতিয়া সেই স্কুল বিল্ডিঙত ৰাখিলে তেতিয়া তেওঁলোক বহুত বেছি এক্সষ্ট হৈ গৈছিল কিন্তু তাৰপিছতো তেওঁলোকে কি কৰা নাছিল থমকি দিয়া নাছিল তাৰপিছত তেওঁলোকে কি কৰিছিলে কৈছে যে তেওঁলোকৰ মনত এটা কথা আহিছিল যে এতিয়া আমি কি কৰিব লাগিব এই সকলোৰে কাৰণে আমি খাদ্যৰ যোগাৰ কৰিব লাগিব কাৰণ তেওঁলোকক খাব দিব লাগিব ন তেওঁলোকে তাতে খাইবহে জীয়াই থাকিব পাৰিব নোখোৱা কিন্তু জীয়াই থাকিব নোৱাৰিব গতিকে তেওঁলোকে সেইটো যে এৰেঞ্জ কৰিব লাগিব সেই কথাটো সকলোৱে বুজি পাইছিল যে ভাবিছোঁ খগেন কিমান এক্টিভ ল'ৰা আছিল দ্য চিভিল অথৰিটিজ at Dimo also had to be informed immediately এটা কৈছে যে ডিমোৰ যি চিভিল অথৰিটি সেই ডিমোৰ চিভিল অথৰিটিক আমি ইমিডিয়েটলি খুব কম সময়ৰ ভিতৰতে কি কৰিব লাগিব এই গোটেই ঘটনাটো জনাব লাগিব কাৰণ অথৰিটিবিলাকেহে আমাক কি কৰিব ৰিলিফ দিব হয়নে নহয় গতিকে গভৰ্ণমেণ্ট অথৰিটিবিলাক তাতে কি থাকে সদায় ইনভলভ থাকে ঠিক আছে এনেকুৱা ধৰি কিবা প্ৰাকৃতিক দুৰ্যোগেই হওক বা বিভিন্ন ধৰণৰ এনেকুৱা যদি দুৰ্যোগ হয় তেতিয়া গভৰ্ণমেণ্ট অথৰিটিবিলাকে কি কৰে আমাক সহায় কৰে হাই খগেন নৰেন কাই shouted from across the stretch of flood water নৰেন কাই কি কৰিছে হাই খগেন বুলি খগেনক চিঞৰ মাৰিছে খগেনক কি কৰিছে চিঞৰি কিনি মাতিছে ঠিক আছে মানে খগেন কাই কি আছিলে সেই যিটো স্কুল বিল্ডিং ঠিক আছে স্কুল বিল্ডিঙতে খগেন কাই আছিলে আৰু সেই খগেন কাই কি কৰিছিলে নৰেন কাই কি কৰিছিলে খগেনক চিঞৰ মাৰি কিনি মাতিছিল নৰেন কাইহে খগেন কাই নহয় Dr. Hati Borua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? এতিয়া কৈছে চোৱা এই নৰেন কাই যেতিয়া খগেনক চিঞৰি কিনি মাতিছিল হাই খগেন বুলি তেতিয়া কৈছিলে যে খগেন ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ ষ্ট্ৰেণ্ডেড মানে কি হৈছে তেওঁলোক তাত কি হৈছে ফচি আছে মানে দেই তেওঁলোকে তাতে বন্দী হৈ থাকিবলগীয়া হৈছে কৈছে যে ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ ষ্ট্ৰেণ্ডেড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰিৰ সেই হস্পিটেল কোৱাৰ্টাৰত ডক্টৰ হাতী বৰুৱাৰ ৱাইফ কি হৈ আছে বন্দী হৈ আছে তাতে তেওঁলোকে কি কৰি হৈ আছে তেওঁলোকে আহিব পৰা নাই তাৰ পৰা গতিকে তুমি কি কৰা কিবা এটা কৰিব পাৰিবানে ডু চামথিং তুমি কিবা এটা কৰিব পাৰিবানে উইল তুমি কিবা এটা কৰিব পাৰিবানে বুলি খগেনক কি কৰিছে নৰেন কাই কৈছে মানে আমি কি গম পালোঁ যে নৰেন কাই খগেনক চিঞৰি কিনি কৈছে যে খগেন সেই কটিয়ৰিত থকা সেই হস্পিটেল কোৱাৰ্টাৰত ডক্টৰ হাতী বৰুৱাৰ ৱাইফ কি হৈ আছে তাতে ষ্ট্ৰেণ্ড হৈ আছে গতিকে তুমি তেওঁলোকক বচাবৰ কাৰণে কিবা এটা কৰিব পাৰিবানে অ'কে নৰেন কাই চাউটেড খগেন আৰু নৰেন কাই কি বুলি ক'লে খগেনে কি ক'লে চিঞৰি কৰি কৈছে ঠিক আছে নৰেন কাই মই এতিয়াই মানে যাম আৰু ডম্বৰু হপ ইন টু দ্য বোট ডম্বৰু কি বুলি কৈছে হপ ইন টু দ্য বোট মানে নাওখনলৈ উঠি আহা বুলি ক'লে উই হেভ গট এ জব আমি এটা কাম পাইছোঁ হি কল আউট
টু ওৱান অফ হিজ ফ্ৰেণ্ড আৰু এটা বন্ধুকো সি কি ক'লে কথাটো ক'লে যে আমি এতিয়া এটা কাম পাইছোঁ এতিয়া আমি কি কৰিব লাগে যাব লাগে then he steered the boat towards the dispensary he had a knack for solving all kinds of problems কৈছে then he steered the boat towards the dispensary তাৰপিছত তেওঁলোকে কি কৰিলে সেই ডিস্পেন্সাৰীখনলৈ য'ত ধৰিলে ডক্টৰ হাতী বৰুৱা আৰু হাতী বৰুৱাৰ ৱাইফ ফচি আছিল তালৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে আৰু কৈছে পিছত দেই হি হেড এ নেক তাৰ এটা এনেকুৱা কোৱালিটি আছে নেক মানে কোৱালিটিৰ কথা কৈছে ফৰ চলভিং অল কাইণ্ডছ অফ প্ৰব্লেম সি মানে যিকোনো ধৰণৰ সমস্যাই কি কৰি ল'ব পাৰে সমাধান কৰি ল'ব পাৰে তাৰ সেনেকুৱা এটা কোৱালিটি আছে কাৰ আছে খগেনৰ সেইটো কাৰণে খগেনক কি কৰা হৈছিলে প্ৰিন্স অফ পানীধিং বুলি কোৱা হৈছিলে half an hour later the boat reached the doctor's house it narrowly missed crashing into the railing of veranda of doctor's house এটা কৈছে হাফ এন আৱাৰ লেটাৰ তাৰপিছত আধা ঘণ্টামান তেওঁলোকৰ লাগিছিল হা তাত গৈ কিনি পোৱালে আধা ঘণ্টামান লাগিছিল আধা ঘণ্টামানৰ পিছত সিহঁতি ফাইনেলি গৈ কিনি সেই ডক্টৰৰ ঘৰত উপস্থিত হৈছিলেগৈ ইট নেৰলি মিছড ক্ৰাছিং ইনটু দ্য ৰেলিং অফ দ্য বাৰাণ্ডা অফ ডক্টৰ হাউচ এতিয়া কৈছে যেতিয়া সিহঁতি গৈ কিনি তাত উপস্থিত হৈছিলে ডক্টৰৰ যিটো কোৱাৰ্টাৰ আছিলে কোৱাৰ্টাৰৰ বাৰাণ্ডাত যিবিলাক ৰেলিং আছিলে সেই ৰেলিঙত অলপতে সিহঁতৰ বোটখনে খুন্দা মাৰিবলৈ ধৰিছিলে আৰু অলপতে সিহঁতি বাচি গৈছে নেৰলি মিছড মানে অকণমানতে সিহঁতি বাচি গৈছে মানে খুন্দা নমৰাকৈ দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিফ্ট এ চাই অফ গ্ৰেট ৰিলিফ ঠিক আছে আৰু ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেৱে যেতিয়া সিহঁতক হিফ্ট এ চাই অফ গ্ৰেট ৰিলিফ মানে কি জানে এক সন্তুষ্টি প্ৰকাশ কৰা মানে যেতিয়া সিহঁতি ধৰিলে তাতে ফচি আছিল যেতিয়া সিহঁতক উদ্ধাৰ কৰিবলৈ কোনোবা অহা দেখা পাইছিল ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেৱে এতিয়া হাতী বৰুৱাৰ ৱাইফৰ নাম মণি বাইদেউ হা মণি বাইদেৱে অকণমান সিহঁতি সন্তুষ্টি মনত অকণমান সন্তুষ্টিৰ হাঁহি এটা ধৰিলে সিহঁতৰ মুখলৈ আহিছিল সেইটোকে কৈছে গ্ৰেট ৰিলিফ অলপমান ৰিলিফ ফিল কৰিছিলে সিহঁতি য়েছ সিহঁতক এতিয়া মানে সিহঁতি ভাবিছে আৰু যে আমাক বচাবলৈ কোনোবা এটলিষ্ট আহিছে এতিয়া সেইখিনিলৈকে গম পালোঁ সিহঁতি গৈ কিনি এতিয়া ফাইনেলি হাতী বৰুৱাৰ ৱাইফ মণি বাইদেউক বচাবৰ কাৰণে সেই ডক্টৰৰ কোৱাৰ্টাৰত গৈ কিনি পাইছেগৈ ঠিক আছে তাৰপিছত কৈছে ষ্টেপ ইনটু দ্য ব'ট ছাৰ এণ্ড বাইদেউ খগেন ষ্ট্ৰেটছ আউট হিজ হেণ্ড টুৱৰ্ডছ বাইদেউ ষ্ট্ৰেটছ কৰি দিয়া মানে হাতখন মেলি দিয়া ঠিক আছে কৈছে ষ্টেপ ইনটু দ্য ব'ট মানে নাওখনলৈ উঠি আহক ছাৰ আৰু বাইদেউ খগেনে হাতখন আগবঢ়াই দি কিনি সেই বুলি কৈছে হা খগেনে কৈছে হাতখন আগবঢ়াই দি কিনি মণি বাইদেউ আৰু ছাৰলৈ যে আপোনালোকে নাওখনলৈ উঠি আহক দ্য ডক্টৰ ৱাজ হেল্প ইনটু দ্য ব'ট আৰু ডক্টৰজনক কি কৰা হ'ল নাওখনলৈ হেল্প কৰি কিনি সহায় কৰি কিনি উঠাই অনা হ'ল মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেৰ্ড টু ষ্টেপ ইনটু দ্য ব'ট ৰকিং ইন দ্য ৱাটাৰ এতিয়া কৈছে আকৌ চোৱা মণি বাইদেৱে বোলে কি হৈছিল সেই পানীত থকা সেই নাওখনলৈ ঠিক আছে উঠি আহিবৰ কাৰণে তেওঁ অকণমান ভয় খাইছিল স্কেৰ্ড মানে হৈছে ভয় খোৱা হা মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেৰ্ড মানে মণি বাইদেউ অকণমান ভয় খাইছিল টু ষ্টেপ মানে উঠি আহিবৰ কাৰণে ইনটু দ্য ব'টখনলৈ ৰকিং ইন দ্য ৱাটাৰ মানে সেই পানীত থকা সেই ব'টখনলৈ উঠি আহিবৰ কাৰণে পানীত ধৰিলে অলপমান টুলুপ কৰি থকা সেই ব'টখনলৈ উঠি আহিবৰ কাৰণে মণি বাইদেৱে ভয় খাইছিল বুলি কৈছে বাট চাম হাউ চি ৱাজ অলছ' হেল্প ইনটু দ্য ব'ট কিন্তু কোনোমতে তেওঁকো কি কৰা হ'ল নাওখনলৈ উঠাই অনা হ'ল টু অফ এ ডক্টৰছ মেন অলছ' গট ইনটু দ্য ব'ট এতিয়া চোৱা ডক্টৰৰ আৰু দুজন ডক্টৰৰ লগত থকা মানুহকো কি কৰা হ'ল ব'টখনলৈ উঠাই অনা হ'ল এতিয়া কি বুজি পালোঁ আমি যে ডক্টৰ মণি বাইদেউক ডক্টৰ হাতী বৰুৱাক উঠোৱা হ'ল নাওখনলৈ মণি বাইদেউক উঠোৱা হ'ল ৱাইফক ঠিক আছে তাৰপিছত ডক্টৰৰ লগত থকা দুজন মানুহক উঠোৱা হ'ল কিন্তু ফাইনেলি এটা কথা মনত ৰাখিবা তেওঁলোকে অলৰেডি আহোঁতেই দুজন আহিছিলে সিফালৰ পৰা ঠিক আছে খগেন আৰু খগেনৰ আৰু এজন বন্ধু আহিছিলে গতিকে এতিয়া বৰ্তমান 4জন ইয়াতে উঠিলে 6জন হৈ গ'ল মানুহ টোটেল কিমান হ'ল ব'টখনত 6 পেচেঞ্জাৰ্ছ হৈ গ'ল এতিয়া ঠিক আছে 6জন মানুহ হৈ গ'ল উই হেভ টু গ' আপষ্ট্ৰীম ফৰ ছাম টাইম এতিয়া আপষ্ট্ৰীম মানে হৈছে মনত ৰাখিবা আমি পানীৰ যেতিয়া নদীখনৰ বিপৰীত গতিত যদি আমি যাওঁ সেইটোকে আপষ্ট্ৰীম বুলি কয় সাধাৰণতে দেই নদীখনৰ বিপৰীত গতিত যোৱা নদীখন ধৰিলে লেফ্টত গৈ আছে তুমি ৰাইটত যাবলগীয়া হৈছে তেতিয়াহ'লে সেইটো কি বুলি ক'ম আমি আপষ্ট্ৰীম বুলি ক'ম এতিয়া কৈছে খগেনে ক'ব দেই খগেন ট'ল্ড দ্য খগেনে ডক্টৰজনক কৈছে যে উই হেভ টু গ' আপষ্ট্ৰীম ফৰ এ ছাম টাইম ঠিক আছে আমি অলপ সময়ৰ কাৰণে আপষ্ট্ৰীমত যাব লাগিব মানে নদীৰ বিপৰীত গতিত আমি যাব লাগিব এতিয়া নদীৰ বিপৰীত গতিত যোৱাটো অকণমান কি হয় কঠিন হয় কাৰণ নদীখন ইফালৰ পৰা আহি আছে নদীখনৰ কাৰেণ্টটো ইফালৰ পৰা ধৰিলে ৰাইটৰ পৰা লেফ্টত গৈ আছে তুমি এতিয়া লেফ্টৰ পৰা ৰাইটত গৈছা গতিকে অকণমান তোমাৰ কাৰণে কি হ'ব কষ্টকৰ হ'ব বাট তেওঁলোকে কি কৈছিলে যে খগেনে কৈছিলে যে আমি এতিয়া অলপমান আপষ্ট্ৰীমত যাব লাগিব দ্য ব'ট ৱাজ নাও কোৱাইট হেভি উইথ 6 পাৰ্চনছ এণ্ড ডক্টৰছ বেগ বাট ইট মুভড
অন ষ্টেডলি ঠিক আছে কৈছে এতিয়া বৰ্তমান বোটখন বহুত বেছি কি হৈ আছে বাৰু কোৱাইট হেভি অলপমান হেভি হৈ গ'ল কাৰণ 6 পেচেঞ্জাৰ্ছ আৰু ডক্টৰ বেগবিলাক আছেই টোটেল 6টা মানুহ হ'ল কৈছোৱে মই 2টা সিহঁতি অলৰেডি আহিছিল খগেনৰ বন্ধু আৰু ইফালে 4জন মানুহ উঠিলে ডক্টৰ হাতী বৰুৱা মণি বাইদেউ আৰু 2জন ডক্টৰৰ লগত থকা 2জন পাৰ্চনছ ঠিক আছে 2জন মানুহ ঠিক আছে 2জন মেন গতিকে টোটেল 6জন পেচেঞ্জাৰ্ছ যেতিয়া হৈ গ'ল 6জন যেতিয়া মানুহ হৈ গ'ল 6 মানুহ যেতিয়া হৈ গ'ল তেতিয়া বোটখন কি হৈ গৈছিল বুলি কৈছে অলপমান হেভি হৈ গৈছিল বাট তেওঁলোকে লাহে লাহে ষ্টেডলি মানে লাহে লাহে তেওঁলোকৰ গতি আৰম্ভ কৰিছিল আৰু ইউ ষ্টিল স্কেৰ্ড বাইদেউ ডম্বৰু আস্কড দ্য ডক্টৰ ৱাইফ প্লেফুলি অকণমান হাঁহি কিনি আৰু হাঁহিৰ খুৰাক টাইপত ঠিক আছে প্লেফুলি মানে হাঁহিৰ খুৰাক টাইপত অলপমান হাঁহি কিনি আৰু ডম্বৰুৱে ডক্টৰৰ ৱাইফ মণি বাইদেউ সুধিছে যে আৰ ইউ ষ্টিল স্কেৰ্ড বাইদেউ আপুনি এতিয়াও ভয় খাই আছে নেকি স্কেৰ্ড মানে ভয় খাই আছে নেকি বাইদেউ এনেকৈ বুলি ডম্বৰুৱে কাক সুধিছে ডক্টৰ ৱাইফ মণি বাইদেউ সুধিছে চি স্মাইল তেওঁ হাঁহিছে নট ৱেন ইউ টু আৰ এৰাউণ্ড চি ছেইড এই তোমালোক দুজন যেতিয়া আছাই গতিকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই এনেকৈ বুলি আনচাৰটো দিলে দ্য বোট টুক এই ইউ টাৰ্ণ নাও আৰু লাহে লাহে সিহঁতি আপষ্ট্ৰীমত গৈ কিনি এতিয়া কি কৰিছে বোটখনে লাহেকৈ ইউ টাৰ্ণ লৈছে এনেকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে ইউ টাৰ্ণ লৈছে ঠিক আছে ইট বিগেন টু মুভ চুইফটলি উইথ দ্য কাৰেণ্ট এতিয়া কি হ'ব বাৰু সেই কাৰেণ্ট মানে ইয়াতে সোঁতটো আৰু পানীৰ যিটো সোঁত এতিয়া সিহঁতি অলৰেডি সিহঁতি আপষ্ট্ৰীমত আহি আছিলে এতিয়া ডাউন ষ্ট্ৰীমত যাব মানে সিহঁতি নদীৰ যিটো কাৰেণ্ট আছে সেই কাৰেণ্টটোৰ ফিলতে যাব মানে সেই একে নদীৰ যিটো গতি হৈ আছে সেই গতিতে যাব গতিকে এতিয়া সিহঁতৰ অকণমান কি হ'ব উজু হ'ব অকণমান সুবিধা হ'ব যাবৰ কাৰণে খগেন এণ্ড ডম্বৰু অল্টাৰ দ্য কোৰ্চ অফ দ্য বোট টু নেগচিয়েট এ চাৰ ফল আৰু লাহেকৈ খগেন আৰু ডম্বৰুৱে কি কৰিছে নেগচিয়েট কৰা মানে আলোচনা কৰা দেই তেওঁলোকে সেনেকৈ আলোচনা কৰি কিনি তেওঁলোকে কি কৰিছে বুলি কৈছে নিজৰ সেই কোৰ্চটো চেঞ্জ কৰিছে কোৰ্চ চেঞ্জ কৰা মানে মনত ৰাখিবা গতিটো চেঞ্জ কৰা ঠিক আছে গতি চেঞ্জ কৰিছে আৰু সিহঁতি কি কৰিছে সেনেকৈ যাত্ৰা আৰম্ভ কৰি গৈ আছে ঠিক আছে মানে যাত্ৰা কৰি গৈ আছে সিহঁতি এতিয়া ফাইনেলি ক'লৈকে যাব সেই স্কুল বিল্ডিঙলৈকে যাব হা য'ত বাকী মানুহবিলাক কি হৈ আছে তাতে চেল্টাৰ লৈ আছে মানে আশ্ৰয় লৈ আছে বাট দ্য নেক্সট মুমেণ্ট এ ষ্ট্ৰং আণ্ডাৰকাৰেণ্ট অলমষ্ট পুল এট দ্য বোট লাইক মেগনেট কিন্তু কি হৈছিল বুলি কৈছে অলপমান তেওঁলোকে যাওঁতেই মানে এই যিটো নদীৰ কাৰেণ্ট আছিলে সেই কাৰেণ্টটোত অলপমান যাওঁতেই হঠাৎ কি হৈছিলে এটা ষ্ট্ৰং আণ্ডাৰকাৰেণ্ট মানে মনত ৰাখিবা তলৰ পৰা এটা খুব ডাঙৰ কাৰেণ্ট মানে একদম মেগনেট টাইপত ঠিক আছে চুম্বকৰ নিচিনাকৈ এটা কাৰেণ্টে কি কৰিছিলে সিহঁতৰ বোটখন টানি দিছিল পুল কৰা মানে টানি দিছিল কট আপ ইন হোৱাইল পল যেন এনেকুৱা লাগিছিলে ঘূৰ্ণী বতাহত সিহঁতি অলপমান সন্মুখীন হৈ গৈছিলে হা ঘূৰ্ণী বতাহৰ সন্মুখীন হৈছিলে আৰু লগতে তলৰ ফালৰ পৰা বোটখনক আণ্ডাৰ কাৰেণ্ট মানে তলৰ ফালৰ পৰা বোটখনক টানি দিছিল ঠিক আছে মেগনেটে টনাৰ নিচিনাকৈ দ্য বোট কেপচাইজ আৰু বোটখন কি হৈ গৈছিলে বুলি কৈছে কেপচাইজ মানে মনত ৰাখিবা পানীত উলটি যোৱা হা পানীত উলটি যোৱাটোকে আমি কেপচাইজ বুলি কওঁ থ্ৰয়িং এভৰি ওৱান অন দ্য বোট ইন টু দ্য ফ্লাড ৱাটাৰ এতিয়া ফাইনেলি কি হ'ল যে বোটখন তলৰ পৰা এটা আণ্ডাৰ কাৰেণ্টে কি কৰিলে বোটখনক টানি ধৰিলে তাৰপিছত মেগনেটৰ নিচিনা টানি ধৰিলে আৰু ফাইনেলি ঘূৰ্ণী বতাহৰ সন্মুখীন হ'ল তেহেঁতি ঠিক আছে আৰু ফাইনেলি সিহঁতৰ বোটখন কি হ'ল পানীত উল্টা খাই গ'ল আৰু গোটেই কেইজন মানুহ পানীত পৰি গ'ল ঠিক আছে ওৱান ছেকেণ্ড খগেন ৱাজ কুইক টু ৰেছপণ্ড আৰু আকৌ পুনৰ খগেনে কি কৰিলে তৎক্ষণাত ৰেছপণ্ড কৰিছে কাৰণ আমি অলৰেডি পঢ়িছোঁ খগেনৰ সেইটো এটা কেৰেক্টাৰেই হয় যে খগেনে যিকোনো সমস্যা খুব তৎক্ষণাত বুজি উঠে আৰু সেই সমস্যাৰ সমাধান কৰে ইন ছেমি ডাৰ্কনেছ অফ ইভিনিং এতিয়া কি হয় যেতিয়া সিহঁতি ফাইনেলি ঘূৰি মেলি আহিছিল লাহে 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 সন্ধিয়া হ'বলৈ ধৰিছিলে গতিকে অকণমান সন্ধিয়া হোৱাৰ লগে অলপমান ডাৰ্ক হ'বলৈ ধৰিছে আৰু ঠিক আছে অলপমান আন্ধাৰ হ'বলৈ ধৰিছে আৰু খগেন স্পটেড মণি বাইদেউজ হেড পপিং মানে পানীত তেনেকৈ আপ এণ্ড ডাউন টুপ টুপ কৰি যোৱা দেই মানুহে যি মানুহে পানী সাঁতুৰিব নাজানে সি তেতিয়া পানীত উঠা নমা সোমোৱা ওলোৱা এনেকুৱা কৰি যায় সেইটোকে পপিং ইন দ্য আউট অফ এ ৱাটাৰ্ছ এণ্ড চি ৱাজ কেৰিড এলং বাই দ্য কাৰেণ্ট কৈছে যে খগেনে সেই ছেমি ডাৰ্কনেছত সেই ইভিনিং সময়ত দেখা পাইছে যে মণি বাইদেৱে কি কৰিছে পানীত অকণমান উটি গৈ আছে মানে সেইটো লিখা আছে কেৰিড এলং বাই কাৰেণ্ট পানীৰ সেই নদীৰ সেই সোঁতে তেওঁক উটপাই নি আছে আৰু তেওঁৰ মাথাটো এবাৰ ওপৰলৈ আহিছে এবাৰ তললৈ আহিছে এনেকৈ তেওঁ উটি গৈ আছিল এন এক্সপাৰ্ট ছুইমাৰ খগেন ডাজ টুৱৰ্ডছ হাৰ লাইক এন ওটাৰ এটা জন্তু হয় হা এনিমেলছ হয় সেই খুব বেছি পানীত স্পীড যাব পাৰে খুব বেছি পানীত স্পীডত সি সাঁতুৰিব পাৰে গতিকে খগেনে কৈছে খগেনো বহুত বেছি এক্সপাৰ্ট ছুইমাৰ আছিলে বুলি কৈছে আৰু খগেনে কি কৰিলে বুলি কৈছে সেই মণি বাইদেউৰ ওচৰতে খুব তীব্ৰ গতিত মানে দৌৰ মাৰিল বুলি কৈছে দৌৰ মাৰি মানে সাঁতুৰি গ'ল আৰু ইয়াতে ঠিক আছে এতিয়া পানীতটো দৌৰ মাৰিব নোৱাৰে খুব বেছি স্পীডত মানে সাঁতুৰি কিনি তেওঁক বচাবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে গৈছে বুলি কৈছে হি কট হাৰ বাই দ্য আৰ্ম এণ্ড হেল্প হাৰ টু কিপ এফ্লোট আনটিল দে ৰিষ্ট এ মাউণ্ট এবভ দ্য ফ্লাড ৱাটাৰ এতিয়া কৈছে আৰু ফাইনেলি গৈ কিনি খগেনে মণি বাইদেউৰ ওচৰত পালেগৈ আৰু তেওঁ হাতখনত ধৰিলে আৰ্মছটোত ধৰি কিনি তেওঁক টানি কিনি লৈ আহিছে হা আনটি যেতিয়ালৈকে তেওঁলোকে এখন আহি ওখ ঠাইত পোৱাহি নাই তেতিয়ালৈকে মণি বাইদেউক সি খগেনে টানি আনি আছে আৰু আনি কিনি সেই ওখ ঠাইডোখৰ ৰখাবহি ঠিক আছে দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মাউণ্ট আৰু সেই একেধৰণে সেই ওখ ঠাইডোখৰলৈকে ডক্টৰজনকো সেই একেধৰণে উদ্ধাৰ কৰা হ'ল হা ডক্টৰজনো চাগে উটি গৈ আছিল ডক্টৰজনকো সেই মণি বাইদেউক উদ্ধাৰ কৰা নিচিনাকৈ উদ্ধাৰ কৰা হ'ল
Domburu and 2 other men somehow managed to catch hold of the capsized boat that had almost been swept away. এতিয়া ডম্বৰু আৰু বাকী দুজন যে মানুহ আছিল সিহঁতে কি কৰিলে যেন তেনে আৰু সেই কেপচাইজ মানে এই উঠি যাবলৈ ধৰা যিখন পানীত উল্টা খাই উঠি যাবলৈ ধৰা যিখন নাও এই নাওখনত যেন তেনে কোনোমতে আৰু সিহঁতে কি কৰিলে ধৰি ৰাখিবৰ কাৰণে সক্ষম হ'ল সিহঁতে নাওখন মানে ধৰি আছে ৰকমে খগেনেই বাকী মণি বাইদেউ আৰু মণি বাইদেউৰ হাতীবোৰক কি কৰি আছে হাজবেণ্ড মানে হাতীবোৰক ডক্টৰ হাতীবোৰক বচাইছে ঠিক আছে they also managed to bail out the কাৰেণ্টটো গুচি গৈছে হা they also managed to bail out the water with the tub tied to the boat তাৰপিছত সেই নাওখনত যিহেতু নাওখন যেতিয়া উল্টা খাই গৈছিল নাওখনত পানী সোমাই গৈছিল গতিকে তেওঁলোকে ফাইনেলি কি কৰিলে নাওতে বান্ধি থোৱা এটা টাব হয় টাব মানে এটা মগ আৰু ধৰি লোৱা সেই মগটো থৈ দি পানীখিনি তেওঁলোকে উলিয়াবলৈ সক্ষম হ'ল ঠিক আছে মানে নাওত যিখিনি পানী সোমাই গৈছিল সেই পানীখিনি তেওঁলোকে সিঁচি উলিয়াই দিলে দ্য বয়জ picked up the doctors and his wife and flung them into the boat. The crisis was over. আৰু ফাইনেলি ডক্টৰ ৱাইফ আৰু ডক্টৰ সবকে কি কৰা হ'ল নাওখনলৈ উঠাই নাই হ'ল আৰু সেই যিটো তেওঁলোকৰ সমস্যা আহিছিল ক্ৰাইচিছ আহিছিল সেইটো ফাইনেলি কি হ'ল অভাৰ মানে শেষ হ'ল খগেন ইউ হেভ চেভড আৱাৰ লাইফ গিভ আছ এ নিউ লাইফ উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে এতিয়া চোৱা এক্সক্লেইম দ্য ডক্টৰ্ছ পেটিং খগেনছ বেক এতিয়া ডক্টৰজনে খগেনক কৈছে হা খগেন তুমি আমাৰ জীৱনটো বচালা ইউ হেভ চেভ আৱাৰ লাইফ মানে তুমি আমাৰ জীৱনটো বচালা ইউ গিভ আছ এ নিউ লাইফ তুমি আমাক এটা নতুন জীৱন দিলা কাৰণ যদি তেওঁলোকে নাবাচিলেহেঁতেন তেওঁলোকৰ মৃত্যুৱেই হৈ গ'লহেঁতেন গতিকে সেইটো এটা নতুন জীৱন যেন তেওঁলোকে লাভ কৰিছে সেনেকুৱা তেওঁলোকে অনুভৱ কৰিছে কৈছে সেইকাৰণে যে খগেন ইউ হেভ চেভড আৱাৰ লাইফ তুমি আমাৰ জীৱনটো বচালা এটা নতুন আমাক জীৱন দিলা গতিকে উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে তুমি আমাৰ কাৰণে আজি যি কৰিলা তাৰ আমি কেতিয়াও কি কৰিব নোৱাৰিম তাৰ প্ৰতিশোধ তাক আমি কেতিয়াও ৰিপে কৰিব নোৱাৰিম মানে তুমি যিখিনি আমাৰ কাৰণে কৰিলা সেইখিনি আমি কেতিয়াও ৰিপে তোমাক কৰিব নোৱাৰিম বুলি কৈছে খগেনে সেনেকৈ এক্সক্লেইম দ্য ডক্টৰ্ছ পেটিং খগেনছ বেক পেটিং মানে মনত ৰাখিবা হাতখনেৰে অকণমান আমি সাধাৰণতে কাৰোবাক মৰম কৰিলে হাতেৰে মোহাৰি দিওঁ খগেনৰ পিছফালে সেনেকৈ মোহাৰি কিনি ডক্টৰ হাতী বৰুৱাই কৈছে মণি বাইদেউ টাচ হিজ আৰ্ম জেণ্টলি এণ্ড ছেইড থেংকছ খগেন আৰু মণি বাইদেউ সেনেকৈ তাৰ আৰ্মছটোত এনেকৈ অকণমান লাহেকৈ চুই কিনি কি কৰিলে জেণ্টলি চুই কিনি মৰম কৰি কিনি আৰু কৈছে যে থেংকছ খগেন ধন্যবাদ খগেন তুমি যে আমাক আজি বচালা এটা নতুন জীৱন দিলা ছাৰ খগেন ছেইড ইম'চনেলি খগেনে খুব অকণমান ইম'চনেল হৈ কিনি কৈছে ছাৰ ইউ ৰিমেম্বাৰ আপোনাৰ মনত আছেনে মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment কৈছে যে ছাৰ আপোনাৰ মনত আছেনে ইউ ৰিমেম্বাৰ আপোনাৰ মনত আছেনে অকণমান ইম'চনেলি কৈছে দেই খগেনে ইউ ৰিমেম্বাৰ আপোনাৰ মনত আছেনে মাই মম মোৰ মা এণ্ড আই হেড ভিজিটেড মই গৈছিলোঁ মোৰ মা আৰু মই গৈছিলোঁ ইন ইয়ৰ হস্পিটেল মানে আপোনাৰ হস্পিটেললৈ 3 or 4 times মানে 3-4 বাৰমান গৈছিলোঁ ৱেন চি হেড এ চিৰিয়াছ এলমেণ্ট যেতিয়া তেওঁৰ এটা খুব চিৰিয়াছ বেমাৰ হৈছিল তেতিয়া আমি যে মোৰ মা আৰু মই যে আপোনাৰ হস্পিটেলত 3-4 বাৰমান গৈছিলোঁ আপোনাৰ মনত আছেনে সেই বুলি কৈছে য়েছ আই ৰিমেম্বাৰ হাৰ হাউ ইজ চি নাও ঠিক আছে তেওঁ কৈছে য়েছ মোৰ মনত আছে তেওঁৰ কথা এতিয়া তেওঁ কেনে আছে এনেকৈ বুলি সুধিছে এতিয়া তেওঁ হাউ ইজ চি নাও মানে হৈছে তেওঁ এতিয়া কেনে আছে মানে ভালে আছেনে সেনেকৈ বুলি ডক্টৰজনে কৈছে যে ডক্টৰজনে ক'লে যে য়েছ মোৰ মনত আছে গতিকে তেওঁ এতিয়া বৰ্তমান কেনে আছে এনেকৈ বুলি ক'লে তেতিয়া খগেনে কৈছে চি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড এণ্ড ইয়ৰ হেল্প এতিয়া তেওঁ বৰ্তমান ঠিকে আছে আপোনাৰ ভগৱানৰ আশীৰ্বাদত আৰু আপোনাৰ সহায়ত তেওঁ এতিয়া বৰ্তমান ঠিকে আছে এনেকৈ বুলি ক'লে ডেটছ ৱাণ্ডাৰফুল বৰ ভাল কথা এনেকৈ বুলি খগেনক কি কৰিছে ডক্টৰে ৰিপ্লাই দিছে হোৱাট ডু দ্য পিপল অফ দ্য ভিলেজ কল ইউ তোমাক গাঁৱৰ মানুহবিলাকে কি বুলি কৈছিল সেনেকৈ বুলি মনত পেলাইছে চাম প্ৰিন্স কিবা বুলি কৈছিল এনেকৈ বুলি কৈছে যে কিবা প্ৰিন্স বুলি তোমাক কৈছিল মানে সেনেকৈ বুলি যে কয় সেই বুলি মনত পেলাইছে খগেনে সুধিছে মানে ডক্টৰ হাতী বৰুৱাই ঠিক আছে দ্য প্ৰিন্স অফ পানী দিহিং ৰিমেম্বাৰ ডম্বৰু আৰু ডম্বৰুৱে মনত পেলাই দিছে যে হয় তাক প্ৰিন্স অফ পানী দিহিং বুলি গাঁৱৰ মানুহবিলাকে কয় ইউ আৰ এ ৰিয়েল প্ৰিন্স সঁচাকৈ তুমি এজন ৰিয়েল প্ৰিন্স হয় সঁচাকৈ তুমি এজন ৰাজকুমাৰ হয় দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল ঠিক আছে আৰু খগেনৰ পিছফালে হাতটো এনেকৈ বুলাই কিনি ডক্টৰে আকৌ পুনৰ কি কৈছে খগেনক কৈছে যে সঁচাকৈ তুমি এজন প্ৰকৃত ৰাজকুমাৰ হয় দ্য ব্ৰাইট মুন লিড আপ দ্য মাডি ৱাটাৰ লাইক গ্লিমিং চিলভাৰ আৰু চোৱা সেই সময়খিনি লাহে লাহে কি হৈছিলে বাৰু আমি পঢ়িছিলোঁ যে সন্ধিয়া হৈছিল গতিকে সেই সময়খিনি লাহে লাহে চানটো শেষ হৈ কিনি মুন আহিছিল আৰু চন্দ্ৰ আহিছিল আৰু সেই চন্দ্ৰৰ পোহৰত বোলে সেই যি বোকাময় বানপানী যি পানী সেই পানীটো হেনো কি হৈছিলে চিলভাৰৰ নিচিনাকৈ গ্লিমিং কৰি উঠিছিল গ্লিমিং মানে একদম জিলিকি উঠিছিল তোমালোকে সাধাৰণতে কেতিয়াবা সন্ধিয়া সময়খিনিত সেই নদীৰ কিনাৰৰ অঞ্চল মানে নদীৰ কিনাৰত গৈ চাবাচোন তেতিয়া তোমালোকে দেখা পাবা খুব ধুনীয়া এটা পৰিৱেশ তাতে সৃষ্টি হয় ঠিক আছে যেতিয়া আমাৰ লাহেকৈ
বেলিটো ডুবিব হয় যে আমি ৰঙাকৈ যেতিয়া বেলিটো ওলায় খুব এটা ধুনীয়া পৰিৱেশ হয় তাৰপিছত যেতিয়া চন্দ্ৰটো ওলায় তেতিয়াও এটা খুব ধুনীয়া পৰিৱেশ হয় ঠিক আছে এতিয়া সেইটো কৈছে দ্য বোট বেণ্ড ইটছ ৱে টুৱৰ্ডছ দ্য স্কুল বিল্ডিং গ্ৰেচফুলি তাৰপিছত ফাইনেলি বোটখনে কি হ'ল বেণ্ড মানে হ'ল বেকা হৈ কিনি ফাইনেলি গৈ কিনি স্কুল বিল্ডিঙত পালেগৈ দ্য ডক্টৰ নিউ ডেট হি উড বি দ্য অনলি ডক্টৰ ইন নিউলি ছেট আপ ৰিলিফ কেম্প আৰু ডক্টৰজনেও বুজি পাইছিল যে সেই যিটো নতুনকৈ ছেট আপ হোৱা যিটো ৰিলিফ কেম্প আছিলে সেই কেম্পটোত তেওঁৱেই একমাত্ৰ ডক্টৰ হ'ব বুলি ভাবিছিল গম পাইছিল কাৰণ প্ৰত্যেকটো ৰিলিফ কেম্পত যিহেতু বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে দুৰ্যোগ হ'লে বানপানী হ'লে ঠিক আছে গতিকে এজন ডক্টৰ এপইণ্ট কৰা হয় ৰিলিফ কেম্পবিলাকত সাধাৰণতে চোৱা চিতা কৰিবৰ কাৰণে মানুহক আৰু ডক্টৰজনেও গম পাইছিল যে তেওঁৱেই একমাত্ৰ ডক্টৰ হ'ব বা তেওঁ এটা কথা অনুভৱ কৰিছিল যে বাট উইথ খগেন এণ্ড আদাৰ্ছ এৰাউণ্ড দেয়াৰ উড নট বি মেনি প্ৰব্লেমছ থট দ্য ডক্টৰ আৰু ডক্টৰজনে এটা কথা বুজি উঠিছিল যিহেতু খগেন বা খগেনৰ আন বন্ধুবিলাক আছেই গতিকে কোনো ধৰণৰ সমস্যা তাতে আমি দেখা নাপাম এতিয়া আমি গোটেই লেচনটোত এটা কথাই পঢ়িব পালোঁ যে সেই চিতুলীয়া নামৰ গাঁওখনত বানপানী হৈছিল এতিয়া বানপানী হোৱাৰ সময়খিনিত কি সমস্যা গাঁওখনৰ হৈছিল মানুহবিলাকক কেনেকৈ উদ্ধাৰ কৰা হৈছিল সেই খগেনৰ যি এক্টিভ কেৰেক্টাৰটো সেইটো পঢ়িব পালোঁ খগেনকৈ ইয়াতে প্ৰিন্স অফ পানীদিহিং বুলি কৈছে সঁচাকৈ খগেন আমি বুজি পালোঁ যে এজন প্ৰিন্স অফ পানীদিহিং মানে সঁচাকৈ সি এজন ৰাজকুমাৰ হয় সি সঁচাকৈ সি হয় এজন ৰাজকুমাৰ হয় আমি এইটো কাৰণে ক'ব পাৰোঁ কাৰণ সি কিমান সাহসিকতাৰে যিকোনো সমস্যা কি কৰি ল'ব পাৰে সমাধান কৰি ল'ব পাৰে গতিকে আমি এই গোটেই লেচনটো পঢ়ি ইমানখিনি বুজি পালোঁ গতিকে আশা কৰোঁ তোমালোকেও চাগে বুজি পাইছা যদি তোমালোকে এতিয়া ভাবিছা যে বেনিফিট হৈছোঁ বুলি গতিকে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা কাৰণ মই নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছোঁ গতিকে আশা কৰোঁ তোমালোকৰ ছাপোৰ্ট মই লাভ কৰিম থেংক ইউ